নমস্কাৰ, মই মহিবুল আলম। মোৰ বয়স 18 বছৰ। মই এজন শাৰীৰিকভাৱে বাধাগ্ৰস্ত ল'ৰা। জন্মৰ পৰাই মই নিজাববীয়াকৈ চলিব নোৱাৰোঁ। « 2005 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ হাউচপেটত মোৰ জন্ম হয়। মোৰ পৰিয়ালত মাত্ৰ 3জন ব্যক্তি, মই আৰু মোৰ মা-দেউতা। আমি গুৱাহাটীত থকা সময়ত মোৰ দেউতাই টিভি, ৰেডিঅ', ঘড়ী ইত্যাদি ৰিপেয়াৰিঙৰ কাম কৰিছিল। মোৰ জন্মৰ কিছুদিন পিছত মোৰ দেউতাৰ চকুৰ বেমাৰ হয়। মোৰ দেউতাৰ চিকিৎসাৰ বাবদ আমাৰ ঘৰৰ জমা টকাখিনি প্ৰায় শেষ হৈ যায় আৰু মোৰ চিকিৎসা নোহোৱাকৈ থাকিব লগা হয়। তাৰ পিছত 2007 চনত মই আৰু মোৰ পৰিয়ালে গুৱাহাটী এৰি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম শৰণাৰ্থী শিবিৰত আহি থাকিব লগা হয়। ইয়াত আমাক চৰকাৰে চাউল, দাইল, চেনি, নিমখ আদিৰ সুবিধা কৰি দিলে। ইয়াত আহি 4 বছৰ বয়সত মোৰ মাকে মোক প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰাই দিলে। মই এজন বিকলাংগ ল'ৰা। মোৰ নিজৰ কামবোৰ মই নিজে কৰিব নোৱাৰোঁ। ইয়াৰ কাৰণে মোৰ মাকৰ বহুত কষ্ট কৰিবলগীয়া হয়, যেনে মোক গা ধোৱা, মোক খোৱা, মোক পিন্ধা, মোক স্কুলত লৈ যোৱা আৰু মোক স্কুলৰ পৰা লৈ অহা। এনেকৈ আমাৰ জীৱন প্ৰক্ৰিয়া চলি থাকে। এতিয়া মোৰ বয়স 18 বছৰ। বৰ্তমান BA ছেকেণ্ড চেমত পঢ়ি আছোঁ। মোৰ লক্ষ্য কি মই নাজানো। মোৰ জীৱনত কষ্টৰ সাগৰ দেখিছোঁ, কিন্তু আজিলৈকে কিনাৰ দেখা নাই। তথাপিও আপোনালোকৰ দৰে আগবাঢ়িব বিচাৰিছোঁ। অতি দুখিত হৈ ক'ব লগা হৈছে যে আজি আধুনিক যুগত সেই পুৰণা হুইল চেয়াৰ ব্যৱহাৰ কৰি আছোঁ। ফলত মোৰ কলেজলৈ যোৱাত বৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। এতিয়া নতুন প্ৰযুক্তিৰ ইলেক্ট্ৰনিক হুইল চেয়াৰ ওলাইছে, যি অতি সুবিধাদায়ক, কিন্তু মই আৰ্থিকভাৱে অসহায় বাবে ইলেক্ট্ৰনিক হুইল চেয়াৰ এখন কিনিব নোৱাৰোঁ।